নমস্কাৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিজেডি মোৰ ইউটিউব চেনেল বিজেডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আজিৰ মোৰ ভিডিঅটো আপোনালোক সকলোৱে আকোৱালি ল'ব আজিৰ মোৰ ভিডিঅটো বিজ্ঞান বিষয়ক কেইটামান প্ৰশ্নোত্তৰ সম্পৰ্কে যুগুত কৰা হৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ চিন্তা কৰিবলৈ আপোনালোকলৈ কিছু সময় এৰি দিয়া হৈছে প্ৰথম প্ৰশ্নটো হৈছে প্ৰেছাৰ কুকাৰত ৰন্ধন কাৰ্য সোনকালে বা কম সময়ত হয় কাৰণ চাপৰ বৃদ্ধিয়ে উতলাংকৰ মান বৃদ্ধি কৰে বাষ্পই খাদ্য সোনকালে সিজাব বাষ্পখিনি কিয় বা নষ্ট নহয় নিম্ন উচ্চতাত পানী উতলে শুদ্ধ উত্তৰটো হৈছে চাপৰ বৃদ্ধিয়ে উতলাংকৰ মান বৃদ্ধি কৰে দ্বিতীয় প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা অহা পোহৰে আমাক কিমান সময়ত ঢুকি পায় 2 মিনিটত 4 মিনিটত 8 মিনিটত 16 মিনিটত শুদ্ধ উত্তৰটো হৈছে 8 মিনিটত তৃতীয় প্ৰশ্নটো হৈছে মৰুভূমিত মেঘ জমা নোহোৱাৰ কাৰণ কি নিম্ন চাপ নিম্ন আৰ্দ্ৰতা বতাহৰ তীব্ৰ বেগ নিম্ন উষ্ণতা শুদ্ধ উত্তৰটো হৈছে নিম্ন আৰ্দ্ৰতা চতুৰ্থ প্ৰশ্নটো হৈছে ইউজেনিক্স মানে কিহৰ অধ্যয়ন মানুহৰ জন্মগত স্বভাৱ বদলীকৰণ ইউৰোপীয় মূলৰ মানুহ মানুহৰ বিভিন্ন জাতি জীৱকুক শুদ্ধ উত্তৰটো হৈছে মানুহৰ জন্মগত স্বভাৱ বদলীকৰণ পঞ্চম প্ৰশ্নটো হৈছে মেঘাচ্ছন্ন ৰাতি গৰম হোৱাৰ কাৰণ কি মাটিৰ পৰা বায়ুলৈ হোৱা তাপৰ বিকিৰণত বাধা দিয়ে নিম্ন বায়ুমণ্ডলীয় চাপ বায়ুৰ ঘনত্ব বায়ুত বেছি পৰিমাণৰ ধূলিকণা জমা হয় শুদ্ধ উত্তৰটো হৈছে মাটিৰ পৰা বায়ুলৈ হোৱা তাপৰ বিকিৰণত বাধা দিয়ে 6 নম্বৰ প্ৰশ্নটো হৈছে এটা বল ওপৰলৈ দলিওৱা হৈছে একেবাৰে শীৰ্ষবিন্দুত ইয়াৰ বেগ কি হ'ব তলৰ দিশত ওপৰৰ দিশত শূন্য একে থাকে শুদ্ধ উত্তৰটো হৈছে একে থাকে 7 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন থকা পদাৰ্থটো কি ইউৰিয়া এমোনিয়াম সালফেট এমোনিয়াম নাইট্ৰেট এমোনিয়াম ক্লোৰাইড শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন থকা পদাৰ্থটো হ'ল ইউৰিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে গুঠাৰ পৰা বাষ্পীয় অৱস্থালৈ পৰিৱৰ্তন কৰা পদ্ধতিটো কি বাষ্পীভৱন ঊৰ্ধ্বপতন বিয়োজন আয়নীভৱন শুদ্ধ উত্তৰটো হৈছে বাষ্পীভৱন 9 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত থকা গেছবোৰৰ ভিতৰত কোনটোৰ শতকৰা আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন নাইট্ৰজেন অক্সিজেন শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন 10 নম্বৰ প্ৰশ্নটো হৈছে জৈৱিক মৃত্যু হৈছে যেতিয়া নাড়ীবেগ বন্ধ হৈ যায় যেতিয়া চকুৰ মণি আলোকৰ প্ৰতিক্ৰিয়া নহয় যেতিয়া কোষবোৰ সম্পূৰ্ণৰূপে মৰি যায় যেতিয়া চকুৰ মণি স্থিৰ আৰু বহল হয় শুদ্ধ উত্তৰটো হৈছে যেতিয়া কোষবোৰ সম্পূৰ্ণৰূপে মৰি যায়